নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আঁঠু বিষয়ৰ চিকিৎসা সম্বন্ধে আলোচনা কৰিম। আঁঠু বিষ বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে, যেনে ধৰি লওক অস্টিঅআৰ্থৰাইটিছ অফ নি, ৰিউমেটইড আৰ্থৰাইটিছ অফ নি, গাউট, লিগামেণ্ট ইনজুৰি, স্পৰ্ট ইনজুৰি, এটচেট্ৰা। এইসমূহৰ বিষয়ে আমি বিশদভাৱে বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আমি কেইটামান এক্সাৰচাইজ অৰ্থাৎ ব্যায়ামৰ বিষয়ে আলোচনা কৰিম, যাৰ সহায়ত আপোনালোকে আঁঠু বিষৰ পৰা নিজে ঘৰতে অলপ হ'লেও পৰিত্ৰাণ পাব পাৰিব। প্ৰথমতে আপোনালোকে টাৱেল এখন গোল কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ওপৰলৈ মূৰ কৰি পিনি চিধাকৈ শুই ল'ব। শুই লোৱাৰ পিছত আপোনালোকে সেই টাৱেলৰ ৰোলটো আঁঠুৰ তলত এনেধৰণে থৈ ল'ব। তাৰপিছত আপোনালোকৰ যি ভৰিৰ পতাখন গাৰ ফালে কৰি আপোনাৰ আঁঠুটোৱে টাৱেলৰ ৰোলটো তললৈ হেঁচি ৰাখিব। এনেধৰণে আপুনি 10 ছেকেণ্ড হোল্ড কৰি ৰাখিব। 1ৰ পৰা 10লৈকে গিনতি কৰিব, তাৰপিছত ঢিলা কৰি দিব। ঠিক একেদৰে আকৌ 10 ছেকেণ্ড হোল্ড কৰি ৰাখিব, আকৌ ঢিলা কৰি দিব। এনেধৰণে আপোনালোকে 5ৰ পৰা 10 বাৰ মান কৰিব। তাৰপিছত আপোনালোকে সেই টাৱেলৰ ৰোলটো আমাৰ যি ভৰিৰ সৰু গাঁঠি আছে, সেই সৰু গাঁঠিটোত আমি টাৱেলৰ ৰোলটো থৈ ল'ম। তাৰপিছত ঠিক একেদৰে টাৱেলৰ ৰোলটো ভৰিৰ সৰু গাঁঠিয়েদি আমি তললৈ হেঁচি ৰাখিম আৰু আমাৰ ভৰিৰ যি আঙুলিৰ পতাখন আছে, সেই ভৰিৰ পতাখন আমি বাহিৰৰ চাইডে কৰি ল'ম। এনেধৰণে আপোনালোকে 10 ছেকেণ্ডকে হোল্ড কৰি ৰাখিব, তাৰপিছত ঢিলা কৰি দিব, আকৌ 10 ছেকেণ্ড হোল্ড কৰি ৰাখিব আৰু এনেধৰণে আপোনালোকে 5ৰ পৰা 10 বাৰ মান কৰিব। আপোনালোকে ঠিক একেদৰে ওপৰলৈ মূৰ কৰি চিধাকৈ শুই ল'ব। তাৰপিছত আপোনালোকৰ যোনখন ভৰি বিষ আছে, বিষ থকা ভৰিখন চিধা কৰি পিনি অলপ ওপৰলৈ দাঙি উঠাই ৰাখিব। 5 ছেকেণ্ড হোল্ড কৰিব ভৰিখন। তাৰপিছত লাহেকৈ তললৈ নমাই দিব। আকৌ ওপৰলৈ উঠাই ৰাখিব 5 ছেকেণ্ড, তাৰপিছত আকৌ নমাই দিব, আকৌ উঠাই ৰাখিব, আকৌ নমাই দিব। এনেধৰণে আপুনি কণ্টিনিউ 5ৰ পৰা 10 বাৰ মান কৰিব। আপোনালোকে কাটি কৰি শুই ল'ব। কাটি কৰি শুই লোৱাৰ পিছত ঠিক আগৰ এক্সাৰচাইজবিধৰ ধৰণেই আপোনালোকে ভৰিখন লাহেকৈ, যোনখন ভৰি বিষ আছে, বিষ থকা ভৰিখন লাহেকৈ ওপৰলৈ দাঙি ৰাখিব। তাৰপিছত আকৌ লাহেকৈ তললৈ নমাই দিব। ওপৰলৈ দাঙি 5 ছেকেণ্ড ৰখাই থ'ব, তাৰপিছত আকৌ তললৈ নমাই দিব। এনেধৰণে আপোনালোকে 5ৰ পৰা 10 বাৰ মান কৰিব। আপোনালোকে তললৈ মূৰ কৰি পেট পেলাই শুই ল'ব। আপোনালোকৰ যোনখন ভৰি বিষ আছে, বিষ থকা ভৰিখন লাহেকৈ আপোনাৰ গাৰ ফালে লাহেকৈ এনেকৈ ভাঁজ কৰি পিনি লৈ আনিব। তাৰপিছত আকৌ লাহেকৈ তললৈ চিধা কৰি দিব, তাৰপিছত আকৌ লাহেকৈ ভাঁজ কৰি লৈ আনিব, আকৌ লাহেকৈ চিধা কৰি দিব। এনেধৰণে কণ্টিনিউৱাছলি আপোনালোকে 5ৰ পৰা 10 বাৰ মান কৰিব। আপোনালোকে বিচনা এখনত নাইবা চকী এখনত বহি ল'ব, য'ত নেকি আমাৰ ভৰিকেইখন ওলমি থাকে। তাৰপিছত আমাৰ যোনখন ভৰি বিষ আছে, বিষ থকা ভৰিখন আমি লাহেকৈ ওপৰলৈ দাঙি নিম বা উঠাই ৰাখিম। তাৰপিছত আমি লাহেকৈ তললৈ নমাই দিম। ঠিক একেদৰে আকৌ আমি লাহেকৈ ওপৰলৈ দাঙিম, তাৰপিছত আকৌ তললৈ নমাই দিম। আমি এই প্ৰক্ৰিয়াটো আমি কণ্টিনিউৱাছলি কৰি থাকিম আৰু এনেধৰণে আমি 5ৰ পৰা 10 বাৰ মান কৰিম। আপোনালোকে চিধাকৈ থিয় হৈ ল'ব। তাৰপিছত আপোনালোকৰ এখন ভৰি আনখন ভৰিৰ আগত থৈ ল'ব। ধৰি লওক আপোনালোকৰ বাওঁ ভৰিখন সোঁ ভৰিখনৰ আগত থ'লে। তাৰপিছত আপোনালোকৰ হাত দুখনে ৱাল এখনৰ ছাপৰ্ট লৈ ল'ব পাৰে, যাতে আপুনি পৰি নাযায়। তাৰপিছত আপোনালোকৰ আগফালৰ যি ভৰিখন বা যি বাওঁ ভৰিখন আমি আগফাললৈ ভাঁজ কৰি দি আমাৰ গাটো চিধাকৈ থাকিব। তাৰপিছত আমাৰ সোঁ ভৰিখন চিধা থাকিব আৰু তাত অলপ ষ্ট্ৰেছ পৰিব আৰু এনেধৰণে আমি 20 ছেকেণ্ড ৰখাই থ'ম হোল্ড কৰি। তাৰপিছত আমি আকৌ আগৰ পজিশ্যনত আহিম আমাৰ। তাৰপিছত আকৌ আমি একেধৰণে ভাঁজ কৰিম, তাৰপিছত আমি আগৰ পজিশ্যনত আহিম। আমি এনেধৰণে 20 ছেকেণ্ডকৈ হোল্ড কৰি পিনি আমি 5 বাৰ কৰিম। আপোনালোকে এই এক্সাৰচাইজসমূহ দিনটোত 2 বাৰকৈ হ'লেও কৰিবলৈ চেষ্টা কৰিব। আৰু যদি কোনো এবিধ এক্সাৰচাইজ কৰোঁতে প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে সেই এক্সাৰচাইজবোৰ কৰিবলৈ বন্ধ কৰি দিব।